কেছত পইচা লকে নহয় পইচাটো আগবাঢ়ি দিব মই ল'ম মই থম তাৰপিছত বাচন বাকী বাহিৰ লৈ পেলাই বাদ দিলোঁ আমি তাত দোকান দিম আমি তাত জাগা চামা হ'ব জাগা মানে আমাৰ হ'ব মেইন গেটৰ নাই আমি বেলুনো দিব পাৰোঁ হয়তো হোটেলো দিব পাৰোঁ আমাৰ কিন্তু ক'ত আছে ৰিক্স নাই ক'ত আছে ৰিক্স নাই আমাৰ নাম হ'ব আমাৰ নাম দিম আমি বেলেগ নাম দিম আমি নাম চাম দিম আমি টেনশ্যন নাই আমি প্ৰথম জাগা চাবা আমি তাত জাগা চাম আচ্ছা চাই দিবি নাই স্কচ আহি পেলা বাকী স্কচ যিহেতু কালিৰ পৰা তহঁতৰ ভিলেজৰ দেৱালৰ তোৰ ঘৰৰ ওচৰতে পূজা অলপ পাৰিলে লিখি দিওঁ এতিয়া বহুত ছোৱালী আছে এই এলা ছোৱালী যদি আমাৰ বিয়ামবোৰৰ ফালৰ পৰা ফাৰ্ষ্ট এখন গেট পাব তাৰপিছত এনেকৈ এণ্ট্ৰি ব্লক খুচখুবৰি আছে খোজকাঢ়ি মানে ছোৱালী এটা দেখিলা দেখা গ'লে তাক মোক দেখি যি হাঁহি মাৰছি মই ভাবিলোঁ বনি কালি পূজা লগত যাব লাগে তো একচা অসম নহয় গোটেই নৰ্থ ইষ্টৰে নৰ্থ ইষ্ট তাই ভাল পাওঁ উফ মই ভাই সদায় চাওঁ সদায় সদায় চাওঁ সেই গতিকে মোৰ দেহৰ অংগ শুকাই গৈছে ভাই মানে থাকিব পৰা নাই হয় না মোৰ চুলি যায় নহয় চুলি যায় মই ভৰিত পৰে ভাই এই আৰু মই বাচি আছোঁ যি সেই কামৰে কওঁ আমাৰ চানি বাইদেউ জিন্দাবাদ আমি এতিয়া ভিডিঅ'ৰ মেইন কাৰণত আহিলোঁ ভিডিঅ'টো আপোনালোকে কিহৰ কাৰণে চাই আছে না আমাৰ আহিছে বেলশৰ দোকান তাৰে মেনেজমেণ্ট কোনে কৰিছে কৈ দে মই নকওঁ বাকী গাইজ বাচন বৰ্তন ধোৱানত আমাৰ ছাৰ থাকিব ছাৰ ই বাচন বৰ্তন ধোৱাত থাকিব আচ্ছা মই ছাৰটো শুনিছোঁ বেলেগ একো শুনা নাই মোক ভাল যোগ্যতা দিছে ভাল লাগিছে ভাল কাম কি কৈছে বাচন বৰ্তন নহয় কেছত পইচা লকে নহয় পইচাটো আগবাঢ়ি দিব মই ল'ম মই থম তাৰপিছত বাচন বাকী বাহিৰ লৈ পেলাই বাদ দিলোঁ আমি তাত দোকান দিম আমি তাত জাগা চামা হ'ব জাগা মানে আমাৰ হ'ব মেইন গেটৰ নাই আমি বেলুনো দিব পাৰোঁ হয়তো হোটেলো দিব পাৰোঁ আমাৰ কিন্তু ক'ত আছে ৰিক্স নাই ক'ত আছে ৰিক্স নাই আমাৰ নাম হ'ব আমাৰ নাম দিম আমি বেলেগ নাম দিম আমি নাম চাম দিম আমি টেনশ্যন নাই আমি প্ৰথম জাগা চাবা আমি তাত জাগা চাম আচ্ছা চাই দিবি নাই ইয়াতে বহি আমি আপি চাম এই তই দম দিম হয়তো আপুনি নাচি এক্সিডেণ্ট হ'লে কি কৰিলে বাকী গাইজ যিহেতু মই ৰিচেণ্টলি থিয়েটাৰৰ ভিডিঅ' এটা বনাইছোঁ যিহেতু অলপ ভ্ৰমণৰ লগত জড়িত আৰু এতিয়া মই যোনখন ফিল্ডত গৈ আছোঁ এই অলপ ৰাস্তাটো বেয়া হৈছে কালি দিব না নেদেই অলপ বালা চালাতে দিব না নেদেই কোনে অলপ বালা চালা লাগিছিল ইয়াত মানুহ থিয়েটাৰ চাবলৈ উজতি খাই পৰি গ'লে আমি আৰু হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছোঁ খোজ কঢ়াৰ ব্যৱস্থা নাই বাকী মই পাই এখন কি ফিল্ড এখন আমাৰ বেলশৰ হাই ষ্ট্ৰীট ফিল্ড একচুৱেলি আমি ক'ব গ'লে উন্নত ডেভেলপ এণ্ড ইণ্ডিয়া বেলশৰ মন্দিৰ ইজ এণ্ড টপ ইজ এণ্ড বহুত দিনৰ মূৰত ইজ ভাল একদম 100% চিয়'ৰ এণ্ড লকডাউনৰ পৰা এণ্ড বিকজ ভালকৈ পূজা চাব পৰা নাছিলোঁ এণ্ড বিকজ ইউ ফেভৰেট পূজা পাগলাইছি বাকী গাইজ এখনো ফিল্ডতে ইতিহাস থিয়েটাৰৰ 12, 13, 14 তাৰিখে ইতিহাস থিয়েটাৰ থাকিব ইয়াত অলপ কিবা ভ্ৰাম্যমানৰ প্ৰচাৰ কৰিছোঁ এটা পাৰিছা কম মই কম মানে ইংলিছ কিনি বকাতে মোৰ নাজনোতে ইংলিছ গা ক'ৰবাৰ কিবা নট চট বগি দিয়া যাব কিবা দুৰ্গা পূজা নট চট একদম কৈ দিয়া গেলে মোক জেল হ'ব নাই তামচাকে বকিছোতে গাই বাকী মই আৰু একবাৰ কৈ দিছোঁ গাইজ এখন ফিল্ডতে ইতিহাস থিয়েটাৰ 12, 13, 14 অক্টোবৰে যতীন বৰাদাৰ মহাৰাজ মহাবীৰ লাচিত আৰু জুই পুৰা মানুহ নাটকখন চাবলৈ হিলদৰ ভাঙি হওক আৰু যদি এই বেলশৰত চাব নাপায় বুলি মই ভাবোঁ আপোনালোকে উপভোগ কৰিব পাব মহাৰা ভ্ৰাম্যমান থিয়েটাৰৰ এটি সুন্দৰ কাহিনী এটি সুন্দৰ এবছৰ চলাব ভ্ৰাম্যমান তলত নামিব আছা না বাচি ফিল্ডৰ আখৰ এটা ভাল মানে কি বয়স চিটাৰ
বিয়া পতা নাই মোক চাহ দে চাহ মোৰ লগত গালি চালি গতাই পাৰে ছাৰ টিউশ্যন লৈছে মই গুৰু যে হয় ছাৰৰ লগত যিটো ব্যৱহাৰ মই গম পোৱা গৈছোঁ ছাত্ৰই ভাল না আৰু শিক্ষাগুৰুৱে ভাল অলপ দোকানৰ আলোচনা কৰিলোঁ কংকন নামিল আপোনাৰ আলোচনা এটাই হ'ল আমাৰ দোকান নহয় দেখোন তই ঘৰ মই আহোঁ যা